নমস্কাৰ everyone and welcome to my YouTube channel. তো সকলোকে স্বাগতম জনাই আজি ভিডিওটো আৰম্ভ কৰো। তো বস্তুটা দেখুৱাই লও, ভিডিও চাই লওক। মানে বস্তুটো হ'লে তো মই এডাল ষ্টেণ্ড আনিছিলোঁ ভিডিঅ' বনাবা, তো এডাল ব্যৱহাৰে হোৱা নাই। তো আজি এডাল দি ভিডিঅ' বনাম। তো আজি প্ৰায় ভিডিঅ' বনালে এডাল দি ভিডিঅ' দেখা পাব। তো এডাল দি বনাম এটা ভিডিঅ'। তো বলক এতিয়া এডাল দি ভিডিঅ' আৰম্ভ কৰোঁ। তো বলক এতিয়া কাপোৰ বদলে মই গাড়ীখন ধুই প্ৰথমতে। তো বলক চাওঁ আমি মোবাইল ষ্টেণ্ডত লগাই ভিডিঅ' আৰম্ভ কৰি দিলোঁ। তো আমাৰ এখন গাড়ী চুপাৰ স্প্লেণ্ডাৰ এখন ধুই বলক। এতিয়া ধুনীয়াকৈ কাপোৰ চাপোৰ সলাই তো ঘৰৰ পিছফালে আহি গ'লোঁ। তো এতিয়া গাড়ীখন ধুম আমি। তো গাড়ীখন ধুম এতিয়া পূৰা এই বিশ্বকৰ্মা গাড়ীখন ধুব লাগে এখন। তো গাড়ীখন ধুব লাগে বিশ্বকৰ্মাক চিমটি আমি গাড়ীখন ধুম। পানী পূৰা লৈ আহিছোঁ পানী। তো চাই থাকক গাড়ীখন ধুম বিশ্বকৰ্মাক চিমটি যে বিশ্বকৰ্মা। তো এতিয়া গাড়ী ধোৱা কমপ্লিট। তো এতিয়া গাটো চাফা কৰোঁ, গাটো ধুওঁ। তো ভিডিঅ'টো চাই থাকিব। তো এতিয়া যাওঁ গা ধুব ধুনীয়াকৈ। এতিয়া গা চা ধুই আহিলোঁ। তো গাড়ীখনকো এতিয়া ৰ'দত শুকাব দি থৈ দিছোঁ। এতিয়া ধুনীয়াকৈ শুকাব দি থৈছোঁ। ৰাস্তাৰ ফালেতো যাব নোৱাৰোঁ, বাৰীত দেখি যাওঁ। তো অলপ বাৰীত খেতি কৰিছোঁ, সেইবিলাকে দেখুৱাওঁ। এই বন্ধুৰ কেইদিনত খেতি কৰিছোঁ, অলপ খেতিখিনি চাওক। তো এইকেইদিন পূৰা এইবিলাক কোমৰা গাছ এইবিলাক ৰুইছোঁ। তাৰপিছত এডাল লাও বিলাহী এইবিলাক ৰুইছোঁ। এইকেইদিন এইবিলাক ৰুইছোঁ। এতিয়া এইবিলাক পূৰা মোজা গৈছে। তো এতিয়া পানী দিওঁ অলপমান ইয়াতে। তো চাই দিয়ক পানী দিম এতিয়া অলপমান। কোমৰা না কিহৰ গাছ কেইটা ৰুইছোঁ। তো অলপ বেৰা দিছোঁ, কেনে পাইছোঁ বেৰাখান। তো বনে দিছোঁ আৰু নাই বেৰাখান ছাগল তাগলে খাব নোৱাৰাকৈ। তো পানী লওঁ তাতে গাছত দিবা। গাছ কেইডাল হ'লে মৰিব পানী নাপাবি, ৰ'দ পূৰা আছে। পানী দিব লাগে। মোৰটো পানী ওজন আছে, ওজন। तो अब मैं पहुंच गया मेरा मंजिल तक। ये पानी और यहाँ पर सारा खेती मेरा खेती। तो पूरा पानी दूँ। তো এনেকৈ সদায় দুবাৰ পানী দি থাকোঁ। বন্ধুকে কি কৰিম, এইবিলাক ৰুইছোঁ আৰু পানী দি আছোঁ। পূৰা পানী দি আছোঁ। খেতি এইবাৰ মানে বিলাহী কোমৰা অলপ খাব লাগিব। এইবাৰ স্বাস্থ্যটো ভাল কৰি খাব লাগিব। এই খাই কিনে নহ'লে উপায় নাই। কিন্তু সকলো দিন বহুত দিনে আছে। গাছকেইটাতো ডাঙৰ হ'ব লাগিব, নহ'লে ক'ৰ পৰা খাম। চাই থাকক। di lu berapa nih tidak lepas dulu itu dulu. তো মই পিছভাগে থকাতে বোলে মন্দিৰৰ ৰাজাবিলাক যে আছে সেইবিলাক আমাৰ এইফালে আহিছে। তো আমাৰ
ই ভাইটি ই বোলে এটা আদা দিছ আদা মানে চাউল দিছে তো সিহঁতক দেখুৱাম অলপমান সেইকেইটাই চাউল খাই আছে তো চাওক দেখা পালে হাঁহবিলাকক তো এইবিলাকো মানে মন্দিৰত আকৌ খাব নোপোৱা হৈছে মানে মন্দিৰত ভোগ চোগ এইকেইদিন ভোগ চোগ আকৌ হোৱা নাই তো আকৌ খাব নোপোৱা হৈছে তো ভোকতে মানে এইফালে আহিছে খাব সেইকাৰণে আমি অলপমান দিওঁ আমাৰ এইখিনি সকলোৱে দিয়ে অলপ খোৱা বস্তু দিয়ে তো এনেকৈ চাউল কিবা কিবি দিওঁ থাকোঁ আৰু তো চাই থাকক তো এনেকৈ ভোট আছোঁ এইকেইদিন তো টিকটক চাইছোঁ টিভি চাইছোঁ তো মাজে মাজে লুডু খেলাইছোঁ লুডুখন দেখাই দিওঁ পূৰা ৰিয়েল লুডু তো ইয়াৰ লগত মাজে মাজে লুডু খেলাই তো সেনেকৈ সময়বিলাক অতিক্ৰম কৰি আছোঁ তো চাওঁ অলপ লুডু খেলাই তো সাপো নেখেলা আমি এইখন খেলা এইবিলাক গুটি তাৰ ৰঙা বোলে গুটিকেইটা উলিয়াই লওঁ খেলা ষ্টাৰ্ট কৰি দিছোঁ কিমান হৈছে 4 বা 4 হ'ল আৰু এইবাৰ কিমান 6 তো 6 পুৰা 6 ওলাইছে 6 তো 6 দি তো 6 ওলাইছে দুইবাৰত 1 2 3 4 5 6 আৰু বাৰ এইবাৰ কিমান 5 দি তো এবাৰ মই খেলা দেখুৱাই আছোঁ তো মই মাৰিছোঁ এইবাৰ তো এবাৰ ফাৰ্ষ্ট টাইম 3 ওলাইছে 3 তো ছেকেণ্ড টাইম কিমান 2 ওলাইছে বোলে খেলা দেখুৱাতে কিজানি মই হাৰিমেই এইবাৰ আৰু 2 তো মাতই মাৰ ইয়াৰ আকৌ 6 1 2 3 4 5 মানে মাত্ৰ মই হাৰি লৈছে তো ইয়াত তিনিটা গুটি ওলা 1 2 3 তাৰপিছত মোৰ যাই থৈ এতিয়াহে 6 হ'ল তো 6ত এটা উলিয়াই দিলোঁ লুডুক চিমতে তো এতিয়া কি হয় ভগৱানে জানে হাৰে না জিকো তো মাৰি দিওঁ একবাৰ হৰিব 3 দাও 1 2 3 তো ভাই মাত তই 4 দিয়ে দে 1 2 3 4 তা মোৰ 3টা গুটি ওলাইছে এটা আৰু এই দুটা আছে ওলাইছে আৰু এইটো সোমাই আছে কিন্তু এটা বিশেষ জননী ই এতিয়া জয় হ'ব তাৰ গুটি চাওক এটা এই দুটা এই 3টা আৰু এইটো ক'ত আছে চাওকচোন এইটো এতিয়া জয় হ'ব এই দুইলৈ জয়ে সি ভাই তই মাৰ কি হয় ভগৱানে জানে তই মাৰ 3 1 2 3 মাৰচোন চাও 3 ওলাইছে তো এইটোৱে দিওঁ 1 2 3 তো এতিয়া জয় হ'ব এটা 3টা গুটি পকিল এই 3টা পকিল তাৰ এটা আছে মুঠে 2জন আৰু মোৰ পকিল মুঠে 2টা মানে পকিল মানে 2টা সোমাল তো এবাৰ ই মাৰিব মাৰ তোৰ আৰু 3 হ'ল জয় দে 4 1 2 3 4 জয় मैच ओवर ये विन हो गया ये रहा हमारा विनर तो लुडुत हारी गलो तो प्रत्येक गुटी आई तो हारी गलो लुडुत
তো এতিয়া এখন থৈ দিওঁ ঘৰত খেলব লাগিব ৰাতিলৈকে তো এখন থৈ দিওঁ তো এতিয়া যি হ'ল তো এতিয়া ভাত খাব লাগে এখন থৈ হাৰি গ'লোঁ 2টা গুটি পকি থাকিল তাত 4টা পকিল হাৰি গ'লোঁ তো যি হ'ল এতিয়া ভাতকেইটা খাওঁ তো বাই বাই আজিলৈ ইমান তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো সকলোৱে ঘৰত থাকক সুৰক্ষিত থাকক ষ্টে হোম ষ্টে ছেফ তো বাই বাই